নমস্কাৰ ষ্টুডেণ্টছ, তোমালোক সকলোকে মোৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ ছায়েন্সৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় প্ৰভাৱ লেচনটোৰ দ্বিতীয়টো ভিডিঅ' লৈ আহিছোঁ। ইয়াৰ আগত মই ইম্পৰ্টেণ্ট কুৱেশ্যন থকা এটা ভিডিঅ' আপলোড কৰিছোঁ এইটো লেচনৰে। গতিকে আজি এইটো লেচনৰ ছেকেণ্ডটো ভিডিঅ' আপলোড কৰিছোঁ। ইয়াত বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা, কাটি নাচাবা, সম্পূৰ্ণ ভিডিঅ'টো চাবা। আৰু ভিডিঅ'টোত মই প্ৰত্যেকটো প্ৰশ্নই আলোচনা কৰিম, ইয়াৰ উত্তৰ দিয়া থাকিব। আৰু প্ৰত্যেকটো প্ৰশ্নই আগতে মেট্ৰিক পৰীক্ষাত অহা, গতিকে ভিডিঅ'টো ভালকৈ চাবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। প্ৰথম প্ৰশ্নটো এটা ডিছকাছ কৰিম আমি। প্ৰথম প্ৰশ্নটো আছে 2016 চনত আহিছিলে। প্ৰশ্নটো আছে কুণ্ডলী এটাত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ জানিবলৈ ব্যৱহৃত নিয়মটো উল্লেখ কৰা। তাৰ উত্তৰটো হ'ব ফ্লেমিঙৰ সুমতীয়া নীতি। এই প্ৰথম প্ৰশ্ন এই উত্তৰটো হৈছে ফ্লেমিঙৰ সুমতীয়া নীতি। এই নীতিটো হৈছে কি, আমি সুমতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলিকেইটা পৰস্পৰ যেতিয়া আমি লম্বভাৱে মেলি ধৰিম, এতিয়া কি হ'ব, তৰ্জনী আঙুলিটো দেখুৱাব চুম্বক ক্ষেত্ৰৰ দিশ, আৰু বুঢ়া আঙুলিটো পৰিবাহী গতিৰ দিশ বুজাব, আৰু মধ্যমা যিটো আঙুলি হ'ব এই আঙুলিটোৱে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ দেখুৱাব। গতিকে আমি ফ্লেমিঙৰ সুমতীয়া নীতিটো মনত ৰাখিব লাগিব, সেই নীতিটো লিখিলেই হ'ব। তাৰ নেক্সট প্ৰশ্নটো আছে বৃত্তাকাৰ কুণ্ডলীৰ মাজেদি প্ৰবাহ চালিত হ'লে সৃষ্টি হোৱা চুম্বকীয় বলৰেখা অংকন কৰা বুলি কৈছে। তাৰ চিত্ৰটো মই এইটো চুম্বকীয় বলৰেখা চিত্ৰ মই দিছোঁ। চলনেটৰ মাজেদি বৃত্তাকাৰ যদি প্ৰশ্ন আছে, বৃত্তাকাৰ কুণ্ডলীৰ মাজেদি প্ৰবাহ চালিত হ'লে সৃষ্টি হোৱা যদি চুম্বকীয় বলৰেখা আঁকিবলৈ কৈছে, তাৰ চিত্ৰটো এইটো স্পষ্টকৈ দিয়া আছে। তোমালোকে চাই ল'বা, আঁকি ল'বা, কিতাপখনটো পাবা বাৰু তোমালোকে। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো আছে চোৱা, 2016 চনত আহিছে। এটা চিহ্নিত চিত্ৰৰ সহায়ত বৈদ্যুতিক জেনেৰেটৰৰ নীতি ব্যাখ্যা কৰা বুলি কৈছে। এটা চিত্ৰ আঁকিবলৈ কৈছে, চিত্ৰৰ সহায়ত আমাক ব্যাখ্যা কৰিবলৈ কৈছে বৈদ্যুতিক জেনেৰেটৰৰ নীতিটো। এতিয়া চোৱা, বিদ্যুৎ উৎপাদক এটা নিৰ্মাণ কৰোঁতে বিদ্যুৎ চুম্বকীয় আৱেশৰ নীতি ব্যৱহাৰ কৰা হয়। এটা জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে। এই কথা শিক্ষা লিখিব লাগিব। লিখাৰ পিছত তোমালোকে এই চিত্ৰটো আঁকিব লাগিব। এইটো কমেও 3 মাৰ্কছমান আহিব, গতিকে তোমালোকে চিত্ৰটো ভালকৈ আঁকিবলৈ চেষ্টা কৰিবা। তাৰ নেক্সট প্ৰশ্নটো আছে চোৱা, চলেনইডে কেনেদৰে চুম্বক আহৰণ কৰে, চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। কেনেকৈ, এইটো 2017 চনত আহিছে, কেনেকৈ চলেনইডে চুম্বক আহৰণ কৰে, তাৰ এটা চিত্ৰ আমাক দিবলৈ কৈছে। তাৰপিছত চলেনইডে এটাৰ মাজে বিদ্যুৎ প্ৰবাহিত কৰিলে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। বিদ্যুৎ প্ৰবাহ কৰাৰ লগে লগে তাহাঁতৰ মাজত এখন চুম্বক ক্ষেত্ৰৰ উদ্ভৱ হয়। আৰু এই চুম্বক ক্ষেত্ৰখনৰ ক্ষেত্ৰৰেখাবোৰ আৰ্হি দণ্ড চুম্বক এডালৰ ক্ষেত্ৰৰেখাবোৰৰ দৰে প্ৰায় একেই। গতিকে তাৰ চিত্ৰটো মই তললৈ দি দিছোঁ। এইটো হৈছে তাৰ চিত্ৰটো, হ'ল। আঁকি ল'বা তোমালোকে, কিতাপতো পাবা এইটো চিত্ৰ। তাৰ নেক্সট কুৱেশ্যনটো আছে বিদ্যুৎ চুম্বকীয় আৱেশ কি, এইটো 2017 চনত আহিছে। বিদ্যুৎ চুম্বকীয় আৱেশ কি সুধিছে, এইটো শ্বৰ্ট প্ৰশ্ন প্ৰায় আহে। এইটো তোমালোকৰ উত্তৰটো লিখিব লাগিব যে এডাল পৰিবাহিত হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আন এডাল পৰিবাহিত প্ৰবাহ আবিষ্ট কৰা প্ৰক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় আৱেশ বুলি কোৱা হয়। 2017 চনত আহিছে। নেক্সট প্ৰশ্নটো আছে, এইটো 2017 চনত আহিছে। এইটো 1 নম্বৰ কাৰণে প্ৰায় প্ৰশ্নটো আহে। পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ মূল যিটো পাৰ্থক্য আছে, পাৰ্থক্যটো কি সুধিছে। ইয়াক শুদ্ধ তোমালোকে লিখিব লাগিব যে উত্তৰটো, পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ 2টা ফলা আঙুঠি থাকে আৰু আনহাতে প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰ এটা ফলা আঙুঠি থাকে। এইটোৱে হৈছে সিহঁতৰ মূল পাৰ্থক্য। এইটো 2017 চনত আহিছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল বৈদ্যুতিক জেনেৰেটৰ আৰু বৈদ্যুতিক মটৰৰ মাজৰ পাৰ্থক্য কি, সেইটো সুধিছে। আৰু কি আছে সুধিছে। আৰু 1 নম্বৰ প্ৰশ্ন দিছে বৈদ্যুতিক জেনেৰেটৰ ৱাছ ৰিং আৰু 2 নম্বৰ হৈছে বৈদ্যুতিক মটৰত শ্লিপ ৰিং, তাহাঁতৰ কি সেইটো সুধিছে। আমি প্ৰথমে লিখিব লাগিব বৈদ্যুতিক জেনেৰেটৰ আৰু বৈদ্যুতিক মটৰৰ মাজৰ পাৰ্থক্যটো হ'ল, বৈদ্যুতিক মটৰ হ'ল এনে এবিধ আহিলা যি বিদ্যুৎ শক্তিক কি কৰে, যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে। বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে বৈদ্যুতিক মটৰে। আনহাতে বৈদ্যুতিক জেনেৰেটৰ হ'ল এনে এবিধ আহিলা য'ত যান্ত্ৰিক শক্তিক আকৌ বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। সেইটোৱে আছে তাহাঁতৰ পাৰ্থক্যটো। তাৰ নেক্সট প্ৰশ্ন যিটো আছে ব্ৰাছ ৰিঙৰ কাম কি সুধিছে, লিখিব লাগিব যে বৈদ্যুতিক জেনেৰেটৰত ব্ৰাছ ৰিঙৰ কাম হ'ল বৈদ্যুতিক মটৰৰ ফলা আঙুঠিৰ কাম হ'ল মটৰৰ কুণ্ডলীটোৰ মাজে প্ৰবাহিত বিদ্যুৎ প্ৰবাহৰ দিশ কুণ্ডলীটোৰ প্ৰতি আধা পাক ঘূৰ্ণনৰ মূৰে মূৰে কি কৰিব লাগে, সলনি কৰিব লাগে। প্ৰত্যেক আধা পাকৰ মূৰে মূৰে তাৰ গতিৰ দিশ সলনি কৰা। তাৰপিছত নেক্সট প্ৰশ্নটো আছে চলেনইড মানে কি। এই প্ৰশ্নটো প্ৰায় আহে। আৰু চলেনইড এটাৰ মাজে বিদ্যুৎ প্ৰবাহ হ'লে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰখনৰ এটা পৰিষ্কাৰ আৰু লেবেলযুক্ত চিত্ৰ অংকন কৰা বুলি কৈছে। এতিয়া চলেনইড মানে কি সেইটো মনত ৰাখিবা। তাৰ আগত মই চিত্ৰটো তাৰ আগৰ কুৱেশ্যনটোত দি থোৱা আছে। চলেনইড মানে হ'ল চুঙা এটাৰ আকৃতি ঘনকৈ মেৰিয়াই ৰখা অন্তৰীত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক কি বুলি কোৱা হয়, চলেনইড বুলি কোৱা হয়। তাঁৰৰ বৃত্তাকাৰ পাককে আমি চলেনইড বুলি ক'ব পাৰি। তাৰ চিত্ৰটো মই আগতেও দিছিলোঁ, এতিয়া এইটো দি দিছোঁ ইয়াত। এইটো হৈছে তাৰ চলেনইড তাৰ চিত্ৰ। তাৰ নেক্সট প্ৰশ্নটো আছে চুম্বক বলৰেখা কাক বোলে সুধিছে। আৰু চুম্বক বলৰেখা যোৱা ধৰ্ম লিখিবলৈ আহে।
এইটো হ'ব যিবোৰ কাল্পনিক বক্ৰৰেখাৰ কোনো বিন্দুত টনা স্পৰ্শকে সেই বিন্দুত চুম্বক ক্ষেত্ৰখনৰ দিশ নিৰ্দেশ কৰে তাকে চুম্বকীয় ক্ষেত্ৰৰেখা বা বলৰেখা বুলি কোৱা হয়। যিবোৰ কাল্পনিক বক্ৰৰেখাৰ কোনো বিন্দুত টনা স্পৰ্শকে সেই বিন্দুত চুম্বক ক্ষেত্ৰখনৰ দিশ নিৰ্দেশ কৰে তাকে চুম্বকীয় ক্ষেত্ৰৰেখা বোলে। ইয়াৰ দুটা যদি আমাক ধৰ্ম লিখিবলৈ কয় ধৰ্ম দুটা হ'ব চুম্বকীয় ক্ষেত্ৰৰেখাবোৰ উত্তৰ মেৰুত আৰম্ভ হয় আৰু দক্ষিণ মেৰুত শেষ হয়। আৰু দ্বিতীয় ধৰ্মটো তোমালোকে লিখিব পৰা যে দুডাল চুম্বকীয় ক্ষেত্ৰৰেখা কেতিয়াও পৰস্পৰ কটাকটি নকৰে। গতিকে এইকেইটা হ'ল ধৰ্ম আৰু ইয়াৰ উপৰিও বহুতকেইটা ধৰ্ম কিতাপতো আছে। গতিকে এইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন মই তোমালোকলৈ লৈ আহিছিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিবা আৰু তোমালোকক যদি এছে লাগে মই বহুতকেইখন এছে লিখিলোঁ তাৰ মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে। মোৰ ৱেবছাইটটোত তোমালোকে যাব পাৰা তাত মই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দি থাকোঁ। গতিকে তোমালোকে ৱেবছাইটটো চাবা আৰু এছেখন আৰু এপ্লিকেশ্যন সেইখন লিখি ল'বা তোমালোকে। গতিকে আৰু এই PDF টো লাগে যদি তোমালোকে হোৱাটছআপ গ্ৰুপটোত জইন হ'বা আৰু আমাৰ ফেচবুক পেজটোত গৈ তোমালোকে লাইক কৰি তাত কিবা কুৱেশ্যন আছে যদি তোমালোকে মোক সুধিব পাৰা। আছামিজ এডুকেশ্যন ফেক্টৰী বুলি ফেচবুক পেজটোত গৈ লাইক কৰিব পাৰা। গতিকে ৱেবছাইটটো ভিজিট কৰিবলৈ নাপাহৰিবা। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। এনেকুৱা ক্লাছ 10 আৰু 9 ছায়েন্স আৰু মেথছৰ কাৰণে যিকোনো ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ, জয় অসম।